Hello friends, welcome to my YouTube channel. Friends, আজি আমি এটা বহুত ইন্টাৰেষ্টিং বিষয়ৰ ওপৰত কথা পাতিবলৈ আহিছো। তাৰ আগতে মোৰ এটা ৰিকুৱেষ্ট, যদি মোৰ আগৰ ভিডিওটো নাই চোৱা তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে, এবাৰ চাই ল'ব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব। Friends, আজি আমি আলোচনা কৰিম বৰ্তমান ভাৰতবৰ্ষত ডাইৰেক্ট সেলিং কিয় ইম্পৰ্টেন্ট। আমি জানো যে সময়ৰ লগে লগে যুগৰ পৰিৱৰ্তন হয় আৰু যুগৰ লগে লগে আমাৰ থকা খোৱা চলন ফুৰণ সকলোৰে পৰিৱৰ্তন আহে। উদাহৰণস্বৰূপে আগতে আমি ভাত ৰান্ধিছিলোঁ জুহালত ফুচুঙা ফুৱাই আৰু এতিয়া গেছ ষ্টভত। আগতে মানুহে টিভি চাইছিল এণ্টেনা পকাই চেনেল আছিল দূৰদৰ্শন আৰু এতিয়া আপোনাৰ ওচৰত ভেৰাইটিজ চেনেল, আপুনি যি মন যায় সেইটোৱে চাব পাৰে। আগতে বাছত ভ্ৰমণ কৰিবলৈ যোৱাৰ অভিজ্ঞতা নিশ্চয় মনত আছে আৰু এতিয়া ওলা উবেৰ। আগতে ৰাস্তা বনাবলৈ বহুত বনুৱাই দিনে নিশাই কাম কৰিছিল আৰু এতিয়া জেচিবি ডাম্পাৰকে ধৰি অত্যাধুনিক সা-সঁজুলি। সময়ৰ লগে লগে আমাৰ লাইফষ্টাইল বহুত সলনি হৈছে। টেকন'লজি আবিৰ্ভাৱে আমাৰ জীৱন প্ৰণালী, কাম কাজ, ব্যৱসায় বাণিজ্য সকলোতে প্ৰভাৱ পেলাইছে, সঁচা কথা। কিন্তু টেকন'লজি আবিৰ্ভাৱে এচাম মানুহৰ পেটত গামোচা মাৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে। আগতে আমি চিনেমা চাবলৈ ভাড়াত আনিছিলোঁ VCP, VCR, তাৰপিছত VCD আহিলে, তাৰপিছত DVD আহিলে, তাৰপিছত পেন ড্ৰাইভ আহিলে, মেমৰি কাৰ্ড আহিলে আৰু এতিয়া নেটফ্লিক্সত। এতিয়া পেন ড্ৰাইভ মেমৰি কাৰ্ড অহাৰ লগে লগে আগৰ এই VCP বনোৱা বা DVD বনোৱা এই কোম্পানীবিলাকটো বন্ধ হ'লেই। তাৰ লগতে DVD আৰু VCDৰ মাধ্যমত যি এক ব্যৱসায় গঢ় লৈ উঠিছিলে, ঠন ধৰি উঠিছিলে, সেই ব্যৱসায়ীসকলে বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল। তেওঁলোকে সেই বিজনেছ বন্ধ কৰি পেলাই অন্য দিশেৰে চকু ফুৰাবলগীয়া হ'ল। এটা সময়ত দপদপকৈ গঢ় লৈ উঠা সেই পিচিঅ' বুথবিলাক আজি অস্তিত্বহীন হৈ পৰিল। মোৰ এজন চিনাকি ব্যক্তি, তেখেত এজন ভাল আৰ্টিষ্ট। নিজৰ অঞ্চলৰ বাদেও দূৰ দূৰণিৰ পৰাও তেখেতক মানুহে বিচাৰি আহিছিল, তেখেতৰ ঘৰত ভিৰ কৰিছিল বেনাৰ পোষ্টাৰ অৰ্ডাৰ দিবলৈ কাৰণে। বিশেষকৈ বহাগ মাহটো আৰু ইলেকশ্যনৰ সময়ত তেখেতৰ সময় একেবাৰে নাছিল, দিনে নিশাই কাম চলিছিল, উপাৰ্জনো যথেষ্ট হৈছিল, ভাল লাইফষ্টাইল মেইনটেইন কৰি আছিল আৰু আজি সেই ব্যক্তিজনে বহুত কষ্টত দিন পাৰ কৰিবলগীয়া হৈছে। কাৰণ আজি বেনাৰ পোষ্টাৰ এইবিলাক অৰ্ডাৰ দিবলৈ কাৰণে মানুহে ফ্লেক্স প্ৰিণ্টিঙৰ ওচৰলৈ যায়, কম্পিউটাৰ ফ্লেক্স প্ৰিণ্টিঙৰ দোকানত যায়, তেখেতৰ ওচৰলৈ নাহে। আজিৰ পৰা 50 বছৰমানৰ আগত ধৰি লওক কিছুমান কাম কৰিবলৈ কাৰণে চৰকাৰে এটা অফিচ খুলি দিলে আৰু 100জন মানুহক এপইণ্ট কৰি দিলে। আজি সেই 100জন মানুহৰ কাম 10জনে কৰিব পাৰে, কাৰণ এতিয়া টেকন'লজিৰ যুগ। এতিয়া আপুনি মন কৰিব বহুতকেইটা চৰকাৰী অফিচত পোষ্ট খালী হৈ পৰি আছে, কিন্তু তাত নতুনকৈ কোনো এপইণ্টমেণ্ট এতিয়ালৈকে চৰকাৰে দিয়া নাই, কাৰণ চৰকাৰে প্ৰয়োজনবোধ কৰা নাই। এটা সময়ত দপদপাই থকা সেই বিখ্যাত কোম্পানীবিলাক, কডাকে হওক বা এয়াৰচেলে হওক বা নকিয়াই হওক বা এম্বেচাডৰে হওক বা ACMT ঘড়ীয়ে হওক, লিষ্ট বহুত দীঘলীয়া। এই কোম্পানীবিলাক আজি মাৰ্কেটৰ পৰা আউট হৈ গ'ল। লকডাউনৰ সময়ত ভাৰতৰ বিখ্যাত এটলাছ চাইকেল বন্ধ হৈ গ'ল। আজি বিশেষজ্ঞসকলে কৰা পূৰ্বানুমান অনুসৰি আৰু বহুতকেইটা ছেক্টৰত টেকন'লজিৰ প্ৰভাৱ পৰিবলৈ গৈ আছে, বিশেষকৈ বেংকিং ছেক্টৰৰ কথা ক'ব পাৰি। কাৰণ এতিয়া লাহে লাহে কেছলেছ যুগৰ সূচনা হৈছে, কেছলেছ যুগৰ আৰম্ভ হৈছে। আজি আপুনি বজাৰ কৰিবলৈ হওক বা ফাণ্ড ট্ৰেন্সফাৰ বা ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট এইবিলাক কামত আপোনাৰ হাতত কেছ পইচা নাথাকিলেও হৈ যায়। কিছুমান এপছৰ মাধ্যমত আজি এই কামবিলাক হৈ আছে। অনলাইন সেৱাবিলাক বাঢ়ি গৈছে, বজাৰ কৰা এটা নতুন ট্ৰেণ্ড ষ্টাৰ্ট হৈছে। বেংকত ভিৰ কমিছে। পিটাৰ ডাৰ্কাৰ মতে অহা 10 বছৰৰ ভিতৰত বেংকিং ছেক্টৰত 80% চাকৰি কমিবলৈ গৈ আছে, নাইকিয়া হৈ যাবগৈ। বেংক থাকিব, বেংক বন্ধ নহয়, কিন্তু সেই বেংকৰ আজি যিবিলাক ডাঙৰ ডাঙৰ বিল্ডিংবিলাক আপুনি দেখি আছে, সেই বিল্ডিংবিলাক নাথাকে। এতিয়া মেচিনৰ কাম বাঢ়িব, ৰবটৰ কাম বাঢ়িব। আজিৰ ডেটত চাইনা, ইটালী, আমেৰিকাকে আদি কৰি বহু দেশত কৰোণা পেচেণ্টক ছাৰ্ভিচ দি আছে ৰবটে। গুৱাহাটীতো ৰবট আহিছে। মুঠৰ ওপৰত কথা হ'ল, এতিয়া এনেকুৱা এটা যুগ আহি আছে যিটো যুগত মেন পাৱাৰ কমিব, মেচিন পাৱাৰ বাঢ়িব। খেতিৰ সঁজুলিৰ পৰা আৰম্ভ কৰি গাড়ী চলোৱালৈকে সকলোতে ৰবটে কাম কৰিব, মেচিনে কাম কৰিব। আজি চিনেমা জগতৰ কথাও যদি আমি চাওঁ, লাহে লাহে এতিয়া চিনেমা হলত চিনেমা ৰিলিজ দিয়াৰ পৰিৱৰ্তে নেটফ্লিক্সত ৰিলিজ দিয়াৰ এটা ঢৌ উঠিছে। তাৰ মানে পোনে পোনে আমি এটা কথা ক'ব পাৰোঁ যে অপ্ৰিয় হ'লেও সত্য কথা যে বহুত মানুহৰ পেটৰ ভাত মৰিবলৈ গৈ আছে আৰু দেশৰ নিবনুৱা সংখ্যা আৰু বাঢ়িবলৈ গৈ আছে। যাৰ এটা সৰু উদাহৰণ যোৱা এপ্ৰিল মাহত আমি গুৱাহাটীত দেখিবলৈ পালোঁ। হেল্থ ডিপাৰ্টমেণ্টে চাফাই কৰ্মীৰ কাৰণে 25জন কেণ্ডিডেট বিচাৰিছিল, অৰ্হতা আছিল 10 পাছ। আপুনি জানি আচৰিত হ'ব যে 1000ৰ ওপৰ মানুহে এপ্লিকেশ্যন কৰিছিল
আৰু 70% আছিল গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰে যে বৰ্তমান ভাৰতৰ নিবনুৱা সমস্যা কি ৰূপ ল'বলৈ গৈ আছে এতিয়া আটাইতকৈ বৃহৎ প্ৰশ্নটো হ'ল আপোনাৰ সন্তান হয় মই আকৌ এবাৰ কৈ আছোঁ যে আপোনাৰ সন্তান যাক আপুনি বহুত মৰমত ৰাখিছে বহুত আলাসত ৰাখিছে যি লাগে তাকেই দিছে এতিয়া তাক আপুনি ভাল ভাল স্কুলত এডমিশ্যন দিছে ৰাতিপুৱা গধূলি টিউশ্যন দিছে পঢ়াৰ ক্ষেত্ৰত বহুত কেয়াৰ লৈছে আৰু যদি আপুনি ভাবি আছে যে আপোনাৰ সন্তানে ডাঙৰ হৈ এটা ভাল চাকৰি কৰিব পঢ়ি শুনি ভাল চাকৰি কৰিব শিক্ষা লাগিব এতিয়া আগতকৈ বেছি শিক্ষা লাগিব এতিয়া বেছিকৈ পঢ়িব লাগিব কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি যদি ভাবি আছে যে তাক চাকৰিৰ কাৰণে স্কুল কলেজলৈ পঠিয়াই আছে তেনেহ'লে এতিয়া চাকৰিমুখী শিক্ষা নচলিব তেনেহ'লে ফ্ৰেণ্ডছ এবাৰ ভাবি চাওকচোন কেনেকুৱা এটা পৰিস্থিতি আহিবলৈ গৈ আছে তো ইয়াৰ সমাধান ক'ত ফ্ৰেণ্ডছ ইয়াৰ সমাধান জাপানৰ এজন লেখক দাৰ্শনিক মিষ্টাৰ ৰবাৰ্ট টি কিয়ছাকিয়ে নিজৰ কিতাপ 21st Century বিজনেছত বিশ্লেষণ কৰি থৈ গৈছে আৰু লগতে বহু বিশেষজ্ঞই একেমুখে আজি স্বীকাৰ কৰিছে যে গোটেই সমস্যাবিলাকৰ সমাধান যদি ক'ৰবাত সোমাই আছে সেয়া হৈছে একমাত্ৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী নেটৱৰ্ক ইণ্ডাষ্ট্ৰী কাৰণ বৰ্তমান ডাইৰেক্ট চেলিং এনেকুৱা এটা ইণ্ডাষ্ট্ৰী য'ত মেচিন বা ৰবটে কোনো কাম কৰিব নোৱাৰে ইয়াত কাম হয় মানুহৰ গুড ৰিলেশ্যনৰ ওপৰত এইটো এনেকুৱা এটা ইণ্ডাষ্ট্ৰী হয় য'ত ৰবট বা মেচিনে কোনো প্ৰভাৱ পেলাব নোৱাৰে যাৰ কাৰণে আজি লাহে লাহে কলেজ ইউনিভাৰ্চিটি পৰ্যায়ত ডাইৰেক্ট চেলিং আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে পাঠ্যপুথিত সন্নিৱিষ্ট কৰিছে গতিকে আহক আমি ডাইৰেক্ট চেলিঙৰ বিষয়ে আৰু অধিক জ্ঞান লওঁ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে প্ৰতিজন অসমবাসীৰ মোবাইলত উপলব্ধ হয় ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব ইয়াৰ পাছত আমি ডাইৰেক্ট চেলিঙে কেনেদৰে কাম কৰে ইয়াৰ ওপৰত আমি বিস্তৃতভাৱে আলোচনা কৰিম আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম